আপোনালোকক প্ৰথমতে মই অসম ব্লগ নিউজলৈ আদৰণি জনাইছোঁ। আৰু মই সকলোকে এটা কথা ক'লোঁ, মই জাষ্ট এক্সাম্পলটো দি দিছোঁ। 31 মাৰ্চ তাৰিখে আমি উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্মদিনটো ছাত্ৰ দিৱস হিচাপে পালন কৰোঁ। সেইদিনাখন আমি কি পঠাম? এটা পঠাম, যিমান ছোৱালী আছে ইৰেছপেক্টিভ অফ হোষ্টেলত থাকে বা নাথাকে, পোষ্ট গ্ৰেজুৱেট পঢ়া ছোৱালীবিলাকৰ কাৰণে আমি 10,000 টকা দিম। ঠিক আছে? আৰু যিবিলাক হোষ্টেলত আছে, বাবাই 7,000 বুলি কৈছে, এইবাৰ আমি 10,000 পঠিয়াম। ঠিক আছে? ছোৱালীৰ কাৰণে 20,000, ল'ৰাৰ কাৰণে 10,000 যদি হোষ্টেলত আছে। ছোৱালী হোষ্টেলত নাথাকিলেও পাব। এতিয়া একাউণ্ট নম্বৰখিনি আৰু নামখিনি, এইবাৰ এটা অসুবিধা কমি গৈছে। যিবিলাকে সমৰ্থ পৰ্টেলৰ জৰিয়তে এডমিশ্যন লৈছে, তেওঁলোকৰ নামখিনিতো আমাৰ লগত অলৰেডি কেপচাৰ হৈ গৈছে। কিন্তু যিবিলাকে হোষ্টেলত কোন আছে নাছে, সেইটো আমাৰ কোৱা বৰ দিগদাৰ। আনলেছ কাৰণ হোষ্টেলত আজি কোনোবাই ছিট পায়, কালি পায়। গতিকে মই এইবাৰ ৰেজিষ্টাৰক ক'ম, আৰু আমাৰ যি পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্টছ ইউনিয়ন আছে, আপোনালোকে এইবাৰ ইলেকশ্যন কাৰণে উইল চেণ্ড দিছ ফাণ্ড বাই ফেব্ৰুৱাৰী, কাৰণ ইলেকশ্যন আহি যাব মাৰ্চত। সেইকাৰণে নৱেম্বৰ ডিচেম্বৰত আমি লিষ্টখন খুজিম। অলপমান সকলোৱে, বিশেষকৈ প্ৰিফেক্টখিনি, ষ্টুডেণ্টখিনি অলপ ইনিচিয়েটিভ ল'লে নিজৰ নামটো আহি যাব। মেক ইট চিয়'ৰ ডেট ইউৰ একাউণ্ট নম্বৰ ইজ নট ৰংলি টাইপ। আমাৰ মানে সমস্যাটো হ'ল কি, যেতিয়া সুপ্ৰিম কোৰ্টে জাজমেণ্ট দিলে NRCৰ ওপৰত, তেতিয়া লাষ্টত লিখি দিলে যে এওঁলোকৰ আধাৰটো বন্ধ হৈ থাকিব। সেইটো কাৰণে আমি সুপ্ৰিম কোৰ্টৰ লগত কথা বতৰা পাতি আছোঁ, আৰু মই ভাবোঁ যে 17 লাখ ফেমিলিৰ আধাৰ, 17 লাখ মানুহৰ আধাৰ ব্লক হৈ আছে। স্কলাৰশ্বিপ পোৱা নাই, ৰেচন কাৰ্ডৰ ৰেচনো পোৱা নাই, চাউলো পোৱা নাই, লট অফ প্ৰব্লেম। গতিকে এডমিশ্যন হোৱা নাই। আই ন' দ্য পেইন, আৰু মই ট্ৰাই কৰি আছোঁ কি কৰিব পাৰোঁ। কিন্তু কেতিয়াবা আমি সুপ্ৰিম কোৰ্টৰ ওপৰত আমিও বহুত কথা ক'ব নোৱাৰোঁ। বাট আই এম মেকিং এ এফৰ্ট, লেটছ চি কিবা হৈ যাব। ধন্যবাদ জনাইছোঁ আপোনাক। ভিডিঅ'টো চাই যদি ভাল লাগিছে, প্লিজ এটা লাইক দি চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি নাথাকিলে ছাবস্ক্ৰাইব কৰিব।